এবাৰ ভাবকচোন, যদি আপোনাৰ কামৰ সময় ৮ ঘণ্টা নহয় ১২ ঘণ্টা হয়, সপ্তাহত ৬ দিন নহয় ৭ দিনে যদি আপোনাক কাম কৰিবলৈ বাধ্য কৰোৱা হয়, নাই ছুটি, নাই বিশ্ৰাম, আৰু আপুনি পেটৰ আৰু পৰিয়ালৰ তাৰণাত বাধ্য হৈ যন্ত্ৰৰ নিচিনাকৈ কাম কৰি থাকিবলৈ, তেন্তে কিমান কঠিন হ'ব আপোনাৰ জীৱন। কিন্তু এইটো আছিল বহু শ্ৰমিকৰ দৈনন্দিন জীৱন। এই সংগ্ৰামৰ ফলতেই জন্ম হৈছিল এটা তেজেৰে লিখা দিন, শ্ৰমিক দিৱস বা লেবাৰ ডে। পৃথিৱীৰ ৮০ৰো অধিক দেশত ১ মে তাৰিখে লেবাৰ ডে বা শ্ৰমিক দিৱস উদযাপন কৰা হয়। এই দিনটো কেৱল আমি এটা বন্ধৰ দিন হিচাপেহে উদযাপন কৰোঁ। কিন্তু এইটো কেৱল এটা বন্ধৰ দিন নে? নহয়। এই দিনটো হৈছে এক বেদনা, এক সংগ্ৰামৰ প্ৰতীক, তেজৰঙা পতাকাৰ প্ৰতীক। ১৯শ শতিকাত যেতিয়া আমেৰিকাত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰম্ভ হৈছিল, তেতিয়া শ্ৰমিকসকলে সপ্তাহত ৭ দিনে আৰু দিনে ১২ ঘণ্টাকৈ কোনো ধৰণৰ বিশ্ৰাম নকৰাকৈ কাম কৰিছিল। শিশু শ্ৰমিককে ধৰি আন শ্ৰমিকসকলে অমানৱীয় অৱস্থাত বিপদজনক কামৰ পৰিৱেশৰ মাজত থাকি কাম কৰিবলৈ বাধ্য হৈছিল। এই সকলোবিলাকে শ্ৰমিকসকলৰ জীৱনৰ মূল্য একেবাৰে নাইকিয়া কৰি তুলিছিল। আৰু ইয়াৰ ফলস্বৰূপে শ্ৰমিকসকলৰ দ্বাৰা এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰা হ'ল। গঠন হ'ল লেবাৰ ইউনিয়ন। ১৮৮৬ চনৰ মে' মাহত আমেৰিকাৰ চিকাগোত শ্ৰমিকসকলে ৰাজপথত প্ৰতিবাদত নামিল তেওঁলোকৰ অধিকাৰ বিচাৰি। কিন্তু প্ৰতিবাদ চলি থকা সময়তে কোনোবাই আৰক্ষীৰ ওপৰত বোমা নিক্ষেপ কৰে, যাৰ ফলত কিছু আৰক্ষী বিষয়া নিহত হ'ল। তাৰ পিছতে আৰক্ষীয়ে শ্ৰমিকসকলৰ ওপৰত নিৰ্বিচাৰে গুলীয়াব আৰম্ভ কৰে। বৰষুণৰ পানীৰ সৈতে শ্ৰমিকসকলৰ তেজো ববলৈ ধৰিল। শ্ৰমিকৰ তেজেৰে ৰাঙলী হ'ল ৰাজপথ। শ্ৰমিকসকলে প্ৰতিবাদলৈ লৈ অহা পতাকাৰ হৈ পৰিল তেজেৰে ৰঙা। আৰু তেতিয়াৰ পৰাই শ্ৰমিকসকলৰ প্ৰতিবাদৰ পতাকাৰ ৰং হ'ল তেজৰঙা পতাকা। তাৰ পিছত কাৰ্ল মাৰ্ক্স, যিয়ে সমাজবাদ তত্ত্ব আগবঢ়াইছিল, তেওঁ মে' ১ তাৰিখটো বিশ্বজুৰি শ্ৰমিক দিৱস হিচাপে পালন কৰিবলৈ সকলোকে আহ্বান জনালে। সেই দিনৰ পৰাই মে' ১ তাৰিখে লেবাৰ ডে বা শ্ৰমিক দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতত প্ৰথমবাৰৰ বাবে শ্ৰমিক দিৱস পালন কৰা হয় ১৯২৩ চনৰ ১ মে' তাৰিখে চেন্নাইত। সমাজবাদী নেতা ছিংগাৰভেলু চেট্টিয়াৰে লাল পতাকা উত্তোলন কৰে। এই দিনৰ পৰা ভাৰতত শ্ৰমিক দিৱসৰ যাত্ৰা আৰম্ভ হয়। প্ৰতিদিনেই কোটি কোটি মানুহে আমাৰ পৃথিৱীখন চলাই লৈ গৈছে। আমি যি দেখোঁ, যি ব্যৱহাৰ কৰোঁ, আমাৰ জীৱন গঢ়ি তোলা সকলোবোৰেই কোনো নহয় কোনো শ্ৰমিকৰ অক্লান্ত পৰিশ্ৰমৰ ফল। তেওঁলোকৰ পৰিশ্ৰমেৰে আমি আগবাঢ়িছোঁ। তেওঁলোকক ধন্যবাদ জনোৱা সেই সাহসী সংগ্ৰামীসকলক স্মৰণ কৰাই হ'ল শ্ৰমিক দিৱসৰ সাৰ্থকতা। কিন্তু সংগ্ৰাম এতিয়াও শেষ হোৱা নাই। বিশ্ব যিদৰে সলনি হৈ আছে, তেনেদৰে নতুন নতুন সমস্যাও জন্ম হৈ আছে। বৰ্তমান সময়ত শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যা, যেনে শ্ৰমিকসকলক কম মজুৰি দিয়া, শিশু শ্ৰমিক, অস্বাস্থ্যকৰ কামৰ পৰিৱেশ, নিয়মিত চাকৰিৰ অভাৱ, শ্ৰমিকসকলৰ চিকিৎসা আৰু বীমা সুবিধাৰ অভাৱ, মহিলা শ্ৰমিকসকলক কৰ্মস্থানত সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যা ইত্যাদি সমস্যাবিলাক নিশ্চিত কৰি সকলো কৰ্মচাৰীৰ বিকাশ আৰু উন্নয়নৰ সুযোগ নিশ্চিত কৰিবলৈ আমি সদায় সজাগ হৈ থাকিবই লাগিব। শ্ৰমিক দিৱস হ'ল এক আহ্বান, যি আহ্বানে চৰকাৰ আৰু সাধাৰণ জনতা সকলোকে একেলগ হৈ কাম কৰি এনে এখন সমাজ গঢ়িবলৈ কয়, য'ত প্ৰতিজন কৰ্মচাৰীয়ে মূল্যৱান, সন্মানিত আৰু আত্মবিশ্বাসীভাৱে নিজৰ সামৰ্থ্যৰ পূৰ্ণ বিকাশ ঘটাব পাৰে। সেয়ে এইটো কেৱল এটা বন্ধৰ দিন নহয়। এই দিনটো হৈছে এজন শ্ৰমজীৱীৰ কঠোৰ পৰিশ্ৰম, সমৰ্পণ আৰু অমূল্য অৱদানৰ স্বীকৃতি দিয়া আৰু সন্মান জনোৱাৰ এটা দিন।